তুমি কৈ নাযাওঁ সোনকালে ঘূৰি আহ উঠোক লাগিছে তোমালে মনত পৰিছে মা তুমি ক'ত আছা সোনকালে ঘূৰি মা তুমি কৈ নাযাওঁ সোনকালে ঘূৰি আহ উঠোক লাগিছে তোমালে মনত পৰিছে মা তুমি ক'ত আছা সোনকালে ঘূৰি কালি মোৰ পৰিবাৰ সৰু বুঢ়া ঘৰত একেলগে শুই থকা অৱস্থাত মোৰ মানে ছোৱালীজনী আৰু মই মাক শুই থকা অৱস্থাত লেট্ৰিন কৰিবলৈ যাওঁ বুলি ক'লে মাকে 7:30 বাজিছে তেতিয়া লেট্ৰিন কৰিবলৈ যাওঁ বুলি কৈ লেট্ৰিনলৈ লৈ গ'লোঁ লেট্ৰিনৰ পৰা আহি পেলাই একেলগে শুই থকা অৱস্থাৰ পৰা তাই মোক প্ৰায় 12টা বাজিছে 12টা বজাত মানুহগৰাকী মোৰ পৰা নাইকিয়া হ'ল বিচনাতে সৰু বুঢ়া ঘৰৰ পৰা আৰু তাৰ আগত বৃহস্পতিবাৰ দিনাখন উৰুকা বিহুৰ দিনাখন মোৰ ঘৰৰ পৰাই পলাই 11টা সেই টাইম একেটাই 11 চাৰে 11 বজাতে পলাই গৈছে পলাই যোৱাৰ পিছত মই থানাত এজাহাৰ দিলোঁ থানা এজাহাৰে লখিমপুৰৰ পৰা ধৰি আনিলে ধৰি আনি এজন মুছলিম সম্প্ৰদায়ৰ মানুহৰ পৰা ধৰি আনিছোঁ ধৰি অনাৰ পিছত আনি থানাৰ পৰা মোক পঠাই দিলে চচুবুঢ়া ঘৰলৈ মানে মকামিলা কৰি আৰু লিখা লিখি কৰি পেলাই তাৰপিছত সেয়া গ'লোঁ সেইখিনি মোৰ আৰু যিমান মাল গহনা বস্তু সোণৰ মোৰ পুলিচৰ এজাহাৰো আছে মই এজাহাৰ লিখিতভাৱে থৈ দিছোঁ ইয়াত সেইখিনি মোৰ বস্তু লৈ গৈছে সোণৰ মাল গহনা কিনি থৈছিলোঁ সেইখিনিও লৈ গৈছে মা তুমি কৈ নাযাওঁ সোনকালে ঘূৰি আহ উঠোক লাগিছে তোমালে মনত পৰিছে